হাই ভিৱান, কি খবৰ সকলোৰে? আৰু আজি ৰাতিপুৱাই মন্দিৰলৈ গৈছিলোঁ। মন্দিৰলৈ গৈ ধুনীয়াকৈ পূজা কৰিলোঁ। পূজা কৰি অহাৰ পিছত ধুনীয়াকৈ ভাত পানী খাই কাম খতম কৰি মই 2 ঘণ্টা 3 ঘণ্টামানৰ কাৰণে শুই গ'লোঁ। আৰু শুই কৰি উঠি দেখিলোঁ যে 5টা বাজিল। তো মই পনীৰৰ কাৰণে মই খানা ৰেডি কৰি আছোঁ। এতিয়া গাখীৰ অকণমান গৰম কৰিছোঁ। গাখীৰখন গৰম কৰি মই ইয়াক কৰ্ণফ্লেক্সৰ লগত খুৱাম অকণমান। প্ৰথমে অকণমান কৰ্ণফ্লেক্স দি পেলাই মই তাতে গাখীৰ অকণমান দিম। গাখীৰখিনি ধুনীয়াকৈ যাতে মিক্স হৈ যায় দুইখিনি বস্তু। অকণমান 10-15 মিনিটৰ বাবে মই ইয়াক এৰি দিম। তো চাওক গাইজ, মই শুই আছিলোঁ, 5 মিনিটো নহ'ল মই আহি পাই কিটচেনত সি উঠি গ'ল আৰু পানী খাবলৈ ভিডিঅ' দেখি পেলাই হাঁহি আছে। চাওক কিমান বদমাছ হৈ গ'লি। আৰু এইফালে চাওক কিমান ধুনীয়া মৌচম, চাওক কিমান ধুনীয়া বতৰটো। চ' মোৰ বহুত ভাল লাগে এনেকুৱা বতৰত থাকি। আৰু পনীলৈও ধুনীয়াকৈ খানা ৰেডি হৈ গ'ল আৰু মই তাক এতিয়া খুৱাই আছোঁ। আৰু এইফালে ধুনীয়াকৈ সি খেলি আছে। আৰু মই নতুনকৈ এইটো খেলা বস্তু ছাৰপ্ৰাইজ দিছোঁ তাক, সেইটো কাৰণে চাই আছে কেনেকৈ কি খেলে। আৰু মই দেখাই দিছোঁ যে এনেকৈ খেলে। আৰু মোক সুধি আছে কেনেকৈ খেলে মাম্মা, কেনেকৈ খেলে। তো সি খেলিছে, ধুনীয়াকৈ পাৰিছে। আৰু এটা দুটা বস্তু না তাৰ মানে পচন্দই নহয় মানে কি এদিন দুদিন খেলিব, তাৰপিছত নাপাত্তা বস্তু নাপাত্তা সি নেখেলেও। আৰু মই এতিয়া ধুনীয়াকৈ বনাই আছোঁ এটা ধুনীয়া ৰেচিপি। চ' আপোনালোকেও ধুনীয়াকৈ খাব পাৰিব, ডাঙৰ মানুহখিনিও ধুনীয়াকৈ খাব পাৰিব আৰু বাচ্ছাৰ কাৰণেও বহুত হেল্ডি হয়। ইয়াতে মই চাউলৰ গুড়ি ধুনীয়াকৈ ভাজি লৈছিলোঁ। ভাজি ধুনীয়াকৈ মই এসপ্তাহমান হ'ল মই এনেকৈ ভাজি পেলাই থৈ দিছিলোঁ। ভাবিছিলোঁ আজি এনেকৈ বনাই খাওঁ। তো ধুনীয়াকৈ কল দিছোঁ, লগতে ঘি অকণমান আৰু 2 চামুচমান চেনি দিছোঁ। 2 চামুচেই দিছোঁ আৰু অকণমান নিমখ দিছোঁ। আপোনালোকে বাচ্ছাক খোৱালে চেনিটো নিদিব, কাৰণ বাচ্ছাৰ কাৰণে চেনিটো বহুত হানিকাৰক। চ' আপোনালোকে থাকিলে জগৰী পাউডাৰ দিব পাৰে, নহ'লে অকণমান গুড় দিব পাৰে। তো মই ইয়াত পানী মিক্স কৰিছোঁ, আপোনালোকে গাখীৰো মিক্স কৰিব পাৰে, কাৰণ মই পনীৰলৈ খুৱাওঁতে গাখীৰখিনি খতম হৈ গ'ল। চ' পানী মিক্স কৰিছোঁ। ধুনীয়াকৈ মিক্স কৰাৰ পিছত মই ধুনীয়াকৈ গৰম তেলত এনেকৈ এটা এটাকৈ দি দিব। বহুত ভাল ৰেচিপি হয়, কিন্তু ৰেচিপিটোৰ নাম কি নাজানো মই আজিলৈকে। মোৰ মায়ে বনাই খুৱাইছে, ৰেচিপিটোৰ নাম কি মই আজিলৈকে নাজানিলোঁ, মায়েও ক'ব নাজানিলে। ত' মই এনেকৈ বনাইছোঁ, আপোনালোকে খাব, বহুত ধুনীয়া হয়। আপোনালোকে ধুনীয়াকৈ চাহৰ সৈতেও খাব পাৰিব, কফিৰ সৈতেও, বাচ্ছাক খোৱালে গাখীৰ সৈতেও খাব পাৰিব, নহ'লে হৰলিক্সৰ সৈতে। এনেকৈ বহুত হেল্থৰ কাৰণে বহুত ভাল হয়। আপোনালোকে স্পাইচি খোৱাতকৈ এনেকৈ বনাই খাব। ঘিটো এনেকৈ ভাজি খাব পাৰিব, নহ'লে তেলতো। আৰু মই ইয়াতে ধুনীয়াকৈ একাপ চাহ বনাই লৈছোঁ। চাহকাপো হৈ গ'ল আৰু খাবলৈ ইমান টেষ্টি। গাইজ, ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ বাই।